Hello, মোৰ ইউটিউব বন্ধুসকল। ৱেলকাম বেক টু মাই থাৰ্ড ব্লগ। আজি আকৌ আপোনালোকলৈ নতুন এটা ব্লগ লৈ আকৌ আহিছোঁ। আজি আপোনালোকক দেখুৱাম যে মই কিছু ব্ৰইলাৰৰ ৰেচিপি বনাম। তাৰমানে মোৰ নৱহঁতে 4জনী নবৈ ধান দাবৰ কাৰণে গ'ল। ইহঁতৰ কাৰণে মই ভাত চব্জি বনাই লৈ যাব লাগে। তাৰ কাৰণে মই ব্ৰইলাৰ 150 টকামান আধা কেজি লৈ আনিলোঁ। ব্ৰইলাৰ আনিলোঁ। সেইটো এতিয়া বইল কৰিব লাগিব। বইল কৰি ল'ব লাগে। বইল নকৰাকৈ কেতিয়াও ব্ৰইলাৰ খাব। বইল কৰোঁতে নিমখ অকণমান দি ল'ব লাগে, হালধি অকণমান দিব লাগে। হালধিটো দিলে কালাৰটো অকণমান ভাল লাগে আৰু তুলসী পাত কেইটামান লগাম। সেইটো মানে যিটো বেমাৰৰ কাৰণে তুলসী পাত বহুত ভাল। সেইকাৰণে আমি এইবিলাক চব্জিত লগাই খাব লাগে। এইটো বঙালী সৰি, এইটো গোন্ধটো বঢ়িয়া লাগে। ইয়াৰ পৰা মিক্স কৰি 5-6খনমান পাত লৈ লওঁ। মছলা জাতীয় উদ্ভিদ, সেইটোকো আমি চব্জিত লগাই খাওঁ। আমি মিচিঙত সেইটো লাগাচোটাকে বুলি কোৱা হয়। সেইটো আপোনালোকে কি কয় জানো, আপোনালোকে কমেণ্টত জনাব। সেইটো 2-3 পাতমান লগাই দিম। সেইটো মানে চব্জিত খুব ভাল লাগে। ইয়াত সকলো মছলাবিলাক থোৱা হ'ল এটা জেগাত। চবখিনি এতিয়া যোগাৰ কৰি দিলোঁ। এতিয়া এইবিলাক বঙালী সৰি, লাগাচোটাকে আৰু তুলসী, পিঁয়াজ আৰু সেইটো আদা আৰু নহৰু খুন্দিলোঁ দিছোঁ। তাৰপিছত বিলাহী 2টামান, ব্ৰইলাৰ খাবলৈ ইমান ভাল নহয়। মছলাখিনি নিদিয়াৰ আগতে নিমখ অকণমান লগাই ল'ব লাগে। তাৰপিছত পিঁয়াজ দিম, নহৰু আৰু আদা 2 মিনিটৰ কাৰণে সেইটো ঢাকি ৰাখিব লাগে। মানে ভাল। এতিয়া মাংসখিনি দি দিম। অকণমান সৰু হ'ল, মই ভাবিছিলোঁ ডাঙৰ এটা কেৰাহী লাগিছিল, কিন্তু নাই, সেইটোকে যোগাৰ কৰি দিলোঁ। সেইটো কাৰণে মই বইল কৰিব লাগে। তাৰপিছত সেইটো মিক্স কৰি কম সময় 10 মিনিট 11 মিনিটৰ কাৰণে সেইটো ঢাকি ৰাখিব লাগে। তেতিয়া গোটেই মছলাখিনি মাংসৰ ভিতৰে হিৰে চব গুচি যাব। তেতিয়া বেছি মজা লাগে। সময়ৰ কাৰণে 10 মিনিটৰ কাৰণে সেইটো ঢাকি ৰাখিব লাগে, খুলি দিব লাগে। হালধি দিয়া নাই এতিয়ালৈকে। হালধি দিলে কালাৰটো আৰু উঠিব। কালাৰটো লাহে লাহে আহিছে আৰু আহিব। হালধি দিয়াই নাই। হালধি দিলে আৰু কালাৰটো ভাল লাগিব। চব্জিৰ পৰিমাণটো চাই হালধি দি দিব। আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি ধুনীয়াকৈ মিক্স কৰি দি কেইমিনিটমানৰ কাৰণে আকৌ ঢাকি ৰাখিব লাগে। পানী এতিয়ালৈকে মই এটোপালো দিয়া নাই। পানী দিলে আকৌ টেষ্টটো কম হৈ যায়। সেইটো আলুটো অকণমান সিজিব দি পিনি পানী লগাই দিম। খুলি দিম, তাৰপিছত পানী দিম। পানী দিবৰ কাৰণে পানী গৰম কৰি থৈছোঁ। এতিয়া গৰম কৰি আছোঁ, কাৰণ পানীটো গৰম হ'লে জলদি চব্জিটো হৈ যায়। তাৰ আগতে বিলাহীটো দি লওঁ, পানী নিদিয়াৰ আগতে, কাৰণ ইয়াৰ পৰাও পানী ওলায়। আকৌ কম সময়ৰ কাৰণে বিলাহীটো সিজিবৰ কাৰণে ঢাকি দিব লাগে। এতিয়া খুলি দিম। বিলাহীটো সিজিলে চাগে। গোন্ধটো কিন্তু বঢ়িয়া আহিছে। এইটো মই জোলকৈ বনাই দিম। জোলকৈ হ'লে মানে খাবলৈ বেছি ভাল লাগিব, কাৰণ ৰসটো তাৰ পৰা লয়। শুকানকৈ কেতিয়াও খাব নালাগে চব্জি। জোল হ'লে বেছি ভাল লাগে। এতিয়া পানী লগালোঁ। পানীটো
চব্জিৰ পৰিমাণটো চাই পানী দিলোঁ। বেছি পানী জলং জপং হ'লেও খাবলৈ বেয়া লাগে, টেপটেপীয়া হ'বগৈ লাগে। এইটো মানে বইল কৰি বনাই লাষ্টত এইটো টেপটেপীয়া হৈ থাকিব, তেতিয়া ভাল লাগিব। আৰু আদাৰ পাত কেইটামান লগাই দিম। আদা পাতটো লাষ্টত লগাব লাগে, তেতিয়া মানে আদাৰ গোন্ধটো এই তুলসী পদিনা গোটেই গোন্ধটো মিক্সড হৈ যায়। তাৰপিছত তাৰ গোন্ধটো বেলেগকৈ আহে আৰু তেতিয়া চব্জিটো একদম খাবলৈ এনেকুৱা মজা লাগে। ফিনিচিং, ৱাও, একদম। এতিয়া আদা পাত লগাই দিলোঁ। আদা পাতখিনি গোন্ধটো বঢ়িয়া আহিব। চব্জি হৈ গ'ল। এইটো মোৰ লিটল কিউটি পাই, মোৰ ছোৱালী খেয়াৰা টাইম। তাইকো এতিয়া মাকৰ ওচৰলৈ লৈ যাব লাগিব। তাই গাখীৰ নোখোৱাকৈ থাকিব নোৱাৰে আৰু ইমান সৰু বয়সত এনেকৈ দূৰত ৰখাটোৱে ল'ৰা ছোৱালীৰ কাৰণে বেয়া হৈ যায়। সেইকাৰণে তাইকো লগত লৈ যাম। ইবা হাই বুলি কৈছোঁ, হাই হাই হাই, উম্মা কৰিছোঁ, উম্মা উম্মা উম্মা। আপেল কৈছোঁ, আপেল আপেল আপেল, বল, নোজ সকলো, নোজ, আইচ, ইয়েৰ হেয়াৰ and eyes. সেইখন মোৰ ব্ৰাদাৰ বসন্তীয়ে আমাক এতিয়া পথাৰলৈ লৈ যাব। আতৰাৱৰ মা ওচৰলৈ লৈ যাব, হয়নে আতৰা? এতিয়া আমি বাইক ষ্টাৰ্ট কৰিলোঁ। এইটো আমাৰ গাঁৱৰ বগৰী বাগান। গাঁৱৰ সকলো মানুহে ইয়াত বগৰী খাবলৈ যায় আৰু ইয়াত মিঠা, টেঙা, কেঁহা চব বিধৰ বগৰী পোৱা যায়। আপোনালোক যদি খাবলৈ মন আছে ইয়ালৈ আহিব। এইখন আমাৰ মিংমাং পাহাৰ। পাহাৰখন ধুনীয়া লাগে ইয়াৰ পৰা। একেবাৰে মোৰ পথাৰখন একদম পাহাৰৰ কিনাৰতে আছে। ফাইনেলি আমি পাই গ'লোঁ জেগালৈ। ইয়াৰ পৰা অকণমান খোজকাঢ়ি যাব লাগিব। বাইকখন ইয়াতে পাৰ্ক কৰি যাম। চব্জি লৈ লওঁ, এতিয়া আমি যাওঁ জেগালৈ। এইকেইটা ধান কাটি আছে আমাৰ ওচৰতে। একদম পাহাৰৰ কিনাৰলৈ আমি আহি পালোঁ। এতিয়া ইয়াৰ পৰা আমি গৈ আছোঁ পামহি আৰু এইফালে আতৰাৱৰ মাহঁতে আৰু মোৰ নবহঁতে ধান কাটি আছে আৰু ইহঁতক মাটি আলু বইল কৰি লৈ গৈছোঁ। সেইটোৰ মাজত এনে ৰেষ্ট টাইমত খাবৰ কাৰণে। ধান ইমান এইবছৰ ভাল হোৱা নাই, একদম মুঠি খালি। যোৱাবাৰত মুঠি ঘন আছিলে। ধানটো ইমান ভাল নহয় এইবছৰ, বৰষুণটো কম হ'ল যে। दोपहर पे ब्रॉयलर आज ने बॉम्बे नोलू से आज जाग दोला आप एक दोला हम दूना এই আমি পাই গ'লো জেগালৈ। এইটো আতৰাৱৰ মা তাক কাপচোন আনিছে। মামো চেঙক মামো তাক কাপচোন। এইটো আমাৰ নবহঁতে ধান কাটি আছে।
से कपिया मामा आइला ना इमान लुतो पेम देखाई मा मोलू मामा बुलाने सुरा धान पिया गट पुरांग ने इजी रे এইটো আমাৰ ধান এইবাৰ ধানটো একদম কি হ'ল জানো এইবাৰ আমি চাউলখিনি খাব লাগিব বছৰেকৰ ধান বছৰেকৰ নুজুৰিবগে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি একদম সঁচাকে দেই ইয়াতে মই বহি শৰ্ট ভিডিঅ' এটা বনাইছিলোঁ মানে এই গানটো এইটো বঢ়িয়া লাগে এনেই পথাৰত জিৰাবৰ কাৰণে এইটো বনোৱা হৈছে